উপস্থিত অসমৰ যুৱমন্ত্ৰী সকলোৰে জনপ্ৰিয় আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ বিটিআৰৰ ডিএম সৰুবুৰে ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ স্থানীয় বিধায়ক লৰেন্স ইছাৰী ডাঙৰীয়া, আমাৰ স্থানীয় MCLA ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া, ক্ষুদ্ৰদল জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দ, ইয়াত উপস্থিত সদৌ অসম বুঢ়িয়ামূৰীয়া দেখি জাতীয় পৰিষদৰ সভাপতি ডাঙৰীয়া, প্ৰজাবংশী ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়া আৰু উপস্থিত শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, আজিৰ এই সভাত উপস্থিত আই মাতৃসকল, দাদা ভাইসকল, মই সকলোলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু বিশেষভাৱে বাৰ আমাৰ সভাপতি ডাঙৰীয়াই সুধি আছে যে ধৈৰ্য আছেনে নাই, কিন্তু আপোনালোকৰ ধৈৰ্যটো মই আজি ৰাতিপুৱাৰ পৰাই দেখা পাইছোঁ। আপোনালোকৰ যি ধৈৰ্য, মই বহুতবাৰ এইটো ৰাস্তা দি যোৱা অহা কৰিলোঁ, কিন্তু ইমান প্ৰচণ্ড ৰ'দতো আপোনালোকে যে ধৈৰ্য ধৰি আছে, আৰু এইটোৱে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম যে ক্ষুদ্ৰদল জনগোষ্ঠীৰ যি আশা আকাংক্ষা এইটো অতি শীঘ্ৰে ঈশ্বৰে পূৰণ কৰিব, আৰু আপোনালোকৰ এটা জনগোষ্ঠী হিচাপে জীয়াই থকাৰ যি সপোন এইটো বাস্তৱত অতি শীঘ্ৰে ৰূপায়ণ হ'ব। আপোনালোকে আমাৰ মন্ত্ৰী মহোদয়ৰ পৰা বহুতখিনি আশা কৰি আছে। মই বহুত দীঘলীয়া কথা নকওঁ। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীবোৰৰ ভিতৰত অন্যতম জনগোষ্ঠী ক্ষুদ্ৰদল জনগোষ্ঠী, আৰু অসমখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত নিজৰ চহকী সংস্কৃতি জীয়াই ৰাখি, নিজৰ আত্মা সন্মান জীয়াই ৰাখি বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজতো থিয় হৈ থকা এটা ক্ষুদ্ৰ জনগোষ্ঠী হ'ল আমাৰ ক্ষুদ্ৰদল জনগোষ্ঠী। আজিৰ পৰা বহুত বছৰ আগতে ৰাষ্ট্ৰসংঘই ঘোষণা কৰিছিলে পৃথিৱীত যিমান জনসংখ্যাৰ মানুহ নাথাকক কিয়, 1000 হওক, 500 হওক, 100 হওক, সকলো জনগোষ্ঠীৰে নিজৰ ভাষা সংস্কৃতি অস্তিত্বলৈ জীয়াই থকাৰ অধিকাৰ আছে। আৰু সেই জনগোষ্ঠীবোৰৰ ভাষা সংস্কৃতি ৰীতি নীতি এইবিলাক জীয়াই ৰখাত সেই দেশৰ গভৰ্ণমেণ্টখনৰ ৰক্ষণাবেক্ষণ কৰাৰ দায়িত্ব আছে। কিন্তু দুৰ্ভাগ্যজনক কথা, ভাৰতবৰ্ষত বহুত জনগোষ্ঠীয়ে সংগ্ৰাম কৰি আছে, আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ ভিতৰত বড়ো জনগোষ্ঠী এটা জনগোষ্ঠী যিয়ে নেকি যোৱা প্ৰায় হাফ চেঞ্চুৰী আমি ষ্ট্ৰাগল কৰি আছোঁ, সংগ্ৰাম কৰি আছোঁ। সেই সময়ৰ চৰকাৰৰ চিন্তাধাৰা বেলেগ আছিলে, আজিৰ চৰকাৰৰ চিন্তাধাৰা বেলেগ। আমি সকলো ভাল দিনৰ কাৰণে আশা কৰি বাট চাই আছিলোঁ। বিভিন্ন ঘাত প্ৰতিঘাত সংঘাতবিলাক ফেচ কৰি পেলাই আমি আগুৱাই আহিছিলোঁ, আৰু লাহে লাহেকৈ দেখিবলৈ পালোঁ এতিয়া ভাৰতবৰ্ষত ভাল নেতা আমি পাবলৈ সক্ষম হৈছোঁ। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ আগত প্ৰথম নিৰ্বাচনী প্ৰচাৰত তেখেতে কৈছিলে যে আজছে দিন আনে वाले हैं। বিৰোধীবিলাকে বিভিন্ন কথা কৈছিলে, কিন্তু যিসকলে দশকৰ পৰা দশক ধৰি ভাৰতবৰ্ষত স্বাধীনতাৰ আগত আৰু পিছত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলে, সেই জনগোষ্ঠীবোৰে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজছে দিন আনে वाले हैं বুলি কৈছিলে, আমি খুব ভাল পাইছিলোঁ। আৰু লাহে লাহে আপোনালোকে আমি সকলো ভাৰতবৰ্ষত দেখিবলৈ পালোঁ যে ভাৰতবৰ্ষ সঁচাকৈ ৰাজনৈতিক যিটো চেতনা, ৰাজনৈতিক চিন্তাধাৰা, আমাৰ নেতৃত্ব সলনি হোৱাৰ লগে লগে নেতাসকলৰ চিন্তাধাৰাও সলনি হৈছে। যেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে
তেনেকৈ আমি কাম দেখিবলৈ পালোঁ যে ভাৰতত NDA চৰকাৰ অহাৰ পিছত এটা দলিত SC কমিউনিটিৰ পৰা ৰামনাথ কোবিন্দ ডাঙৰীয়াই ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল। ইয়াৰ আগৰ সময়ত যিসকল SC অনুসূচিত জাতি আৰু জনজাতি সকলেও এটা শংকিত এটা জীৱন, সদায় আমাৰ সন্দেহ এটা জীৱন আমি পাইছিলোঁ, আমি সদায় সন্মুখীন হৈছিলোঁ। কিন্তু চাওঁতে দেখিবলৈ পালোঁ পুনৰ জনজাতিমূলীয় দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী জনজাতিসকলৰ পৰা এই কেটেগৰীৰ পৰা এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল। গতিকে আজি সঁচাকৈ ভাৰত ৰাষ্ট্ৰখনৰ নেতৃত্বৰ চিন্তাধাৰা সলনি হৈছে। আৰু ইয়াৰ লগে লগে আজি অসমত আপোনালোকে দেখিবলৈ পাইছে কংগ্ৰেছ চৰকাৰৰ দিনত আমি বহুত সংগ্ৰাম কৰিছিলোঁ। আমাৰ কথাবিলাক শুনিবলৈ সময় নাছিলে, কেতিয়াবা শুনিলেও এইটো ইমপ্লিমেণ্ট কৰা নাছিলে। কিন্তু এতিয়া লাহে লাহেকৈ নেতৃত্ব সলনি হোৱাৰ লগে লগে প্ৰত্যেকটো চিন্তাধাৰা সলনি হ'ল। আৰু স্বাধীনতাৰ পিছত আমাৰ আজি প্ৰথমবাৰ এনেকুৱা এজন মুখ্যমন্ত্ৰী পাবলৈ সক্ষম হৈছোঁ অসমৰ জাতীয় সমস্যা, সামাজিক সমস্যা, ৰাজনৈতিক সমস্যা, অৰ্থনৈতিক সমস্যা বুজি পোৱা এজন ডিকশ্যনাৰীৰ নিচিনা এজন ব্যক্তি, তেখেতে আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আপোনালোকে দেখিবলৈ পাইছে যে অসমত এতিয়া ৰাজপথত আন্দোলন নাই, অসমত অসম বন্ধ দিয়া নাই, অসমত কোনো ধৰণৰ সংগ্ৰাম নাই। সকলো একত্ৰিত হৈ অসমত যিখন চৰকাৰ আছে এই চৰকাৰখনক সকলো সহযোগ কৰিছে। আৰু ইয়াৰ মূল কাৰণটো হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন জাতি জনগোষ্ঠী, তাৰ জনসংখ্যা কিমান এইটো চোৱা নাই, সকলো জাতি জনগোষ্ঠীকে তেখেতে মৰমৰ চকুৰে চাইছে, সন্মানৰ চকুৰে চাইছে আৰু সকলোকে আগুৱালি লৈ আগবাঢ়ি যোৱাৰ কাৰণে তেখেতে আজি চিন্তাধাৰা কৰিছে। আৰু এই চিন্তাধাৰাকে আমি এটা সময়ত বাট চাই আছিলোঁ। আজি বড়োলেণ্ডখনত স্থায়ী শান্তি আহিল, আপোনালোকে দেখিবলৈ পাইছে। আমাৰ পাহাৰীয়া দুখন কাউন্সিল ডিমা হাছাও আৰু কাৰ্বি আংলঙত স্থায়ী শান্তি আহিল। আমাৰ অসমখনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্থায়ী শান্তি স্থাপন কৰাটো দেখিবলৈ পায়। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাইজৰ সশস্ত্ৰ সংগ্ৰামীসকলে, বিভিন্ন দল সংগঠনে আজি আমাৰ মুখ্যমন্ত্ৰীৰ কাষ চাপিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাষ চাপিছে যে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাইজক শান্তি প্ৰতিষ্ঠা কৰিব লাগে বুলি পেলাই। আজি বড়োলেণ্ডত শান্তি অহাৰ লগে লগে, অস্ত্ৰমুক্ত এটা সমাজ পোৱাৰ লগে লগে সকলো নিজৰ নিজৰ চিন্তাধাৰাবিলাক আগবাঢ়ি লৈ যাবলৈ এটা সুযোগ পাইছে। আৰু আজি মই এটা সংগ্ৰামী হিচাপে দীঘলীয়া এটা সংগ্ৰামত জড়িত আছিলোঁ। সেই হিচাপে মই মৰ্মে উপলব্ধি কৰোঁ যে জনগোষ্ঠীসকলৰ আশা আকাংক্ষা পূৰণ কৰাৰ ক্ষেত্ৰত যি সংগ্ৰামৰ সময়ছোৱাত এই জনগোষ্ঠীসকলে কেনেকৈ এটা পৰিস্থিতিত ভুগিব লগা হয় এই কথাটো মই বুজি পাওঁ। কিন্তু ভাৰতৰ সংবিধান, আমাৰ ভাৰতৰ চৰকাৰৰ, অসমৰ চৰকাৰৰ যিবিলাক পলিচি, এই পলিচিৰ মাজেৰে আমাৰ সমস্যাবিলাক সমাধান হ'ব লাগিব। আৰু এই সমস্যাবিলাক আমি বিচৰা নিচিনা, সংগ্ৰামীসকলে বিচৰা নিচিনা বহুত সময়ত সমাধান নহ'বও পাৰে। কিন্তু ভাৰতৰ সংবিধানত সকলো জাতি জনগোষ্ঠীৰ নিজৰ ভাষা সংস্কৃতি অস্তিত্বলৈ জীয়াই থকাৰ এটা অধিকাৰ চবকে প্ৰদান কৰাৰ এটা তাতে ব্যৱস্থা আছে। আৰু সেইকাৰণে আজি ক্ষুদ্ৰধৰ জনগোষ্ঠীয়ে হতাশ হ'ব নালাগে, অসমৰ বিভিন্ন জনগোষ্ঠী, খিলঞ্জীয়া জনগোষ্ঠী হতাশ হ'ব নালাগে। আপোনালোকৰ যি ন্যায়, আপোনালোকৰ যি জাষ্টিছ, আপোনালোকৰ যিটো এছপিৰেশ্যন, আশা আকাংক্ষা, এইটো এদিন নহয় এদিন পূৰণ হ'ব আৰু এইটো বহুত বেছি দিন নাই। ইয়াৰ ক্ষেত্ৰত মই এটাই কথা উপলব্ধি কৰোঁ আৰু ক'বলৈ বিচাৰিছোঁ, এইটো হ'ল আত্মনিয়ন্ত্ৰণৰ কথা, ছেল্ফ ডিটাৰমিনেশ্যন। আজি যেনেকৈ স্বাধীন ভাৰতত ভাৰতবৰ্ষত 140 কোটি জনসাধাৰণ হ'ল, ইয়াৰ মাজত যদি ক্ষুদ্ৰধৰ জনগোষ্ঠী জীয়াই থাকিব পাৰিছে, অনাগত দিনতো জীয়াই থাকিব পাৰিব। আৰু সেইকাৰণে আপোনালোকে ডিটাৰমিনেশ্যন, ছেল্ফ ডিটাৰমিনেশ্যন, আত্মনিয়ন্ত্ৰণৰ প্ৰতি আপোনাৰ এটা প্ৰতিজ্ঞা, আপোনাৰ এটা প্লেচ আপুনি সদায় ল'ব লাগে, সংকল্প। আপুনি যদি নিজকে নিজে হেৰাই নেপেলায়, আপোনাক অইনে হেৰাই পেলাব নোৱাৰে। আপুনি যদি নিজকে নিজে পাহৰি নাযায়, অইনে আপোনাক নিক্ষেপ কৰিব নোৱাৰে।
কিন্তু বহুত সময়ত আজি উপৰোক্ত বক্তাসকলক হৈ গ'ল আমি একত্ৰিত হ'ব লাগে একেলগে থাকিব লাগে। সঁচা সঁচিকে এই কথাটো বহুত দৰকাৰ হয়। অসমত দেখিছোঁ মানে এটা জনগোষ্ঠীয়ে দুভাগ তিনিভাগ হৈ নিজৰ মাজত মাৰামাৰি কৰি হিংসা হিংসি কৰি ধ্বংস হৈ গৈছে। এইকাৰণে আজি মই সদৌ অসম আমাৰ ক্ষুদ্ৰদল ছাত্ৰ সন্থাৰ নেতৃত্বত অসমৰ যিমানখিনি ক্ষুদ্ৰদল জনসাধাৰণ আছে মই একত্ৰিত হ'বলৈ অনুৰোধ কৰিছোঁ। আৰু প্ৰথমতে আপোনালোকে ঠিক কৰক যে কেনেকুৱা ধৰণৰ ক্ষুদ্ৰদল জনগোষ্ঠী আপোনালোকে বিচাৰে। এই ক্ষুদ্ৰদল জনগোষ্ঠীৰ শিক্ষা কেনেকৈ হ'ব লাগে, অৰ্থনৈতিকভাৱে কেনেকৈ আগবাঢ়ি যাব লাগে, ৰাজনৈতিকভাৱে কেনেকৈ আগবাঢ়ি যাব লাগে, সামাজিকভাৱে কেনেকৈ আগবাঢ়ি যাব লাগে, সাংস্কৃতিকভাৱে একত্ৰীকৰণ কেনেকৈ হ'ব লাগে, এই কথাখিনি আপোনালোকে ডিচিশ্যন লওক। ইয়াৰ পিছত আমি আপোনালোকক সহায় কৰিম। মই দীঘলীয়া কথা নকওঁ, মন্ত্ৰী মহোদয়ে বক্তব্য ৰাখিব। আজি আপোনালোকে মোৰ পৰাও আমাৰ অলপ একা কৰি কথাটো কৈছে, যিহেতু মন্ত্ৰী মহোদয়ে কৈছে ভাল কথাবিলাক মন্ত্ৰী মহোদয়ে ক'ব। মই এটাই কথা ক'ব বিচাৰিছোঁ, BTCৰ যি স্থানতে আপোনালোকে নকয় কিয় আমাৰ ক্ষুদ্ৰদল জনগোষ্ঠীৰ ৰীতি নীতি সংস্কৃতিবিলাকৰ ৰিচাৰ্চ কৰাৰ কাৰণে, ৰীতি নীতি সংস্কৃতি যিমান আছে এইটো প্ৰটেকশ্যন কৰাৰ কাৰণে যি এটা অনুষ্ঠান আপোনালোকে নিৰ্মাণ কৰিব বিচাৰে, এই অনুষ্ঠান নিৰ্মাণ কৰাত আমি BTC চৰকাৰৰ পৰা আপোনালোকক 1 কোটি টকা দিম। বাকীখিনি মন্ত্ৰী মহোদয়ে আৰু বহুতখিনি আপোনালোকক লৈ আহিছে। অইন জনগোষ্ঠীসকলৰ নিচিনা আমাৰ ক্ষুদ্ৰদল জনগোষ্ঠীয়ে সদায় অসমৰ বুকুত জিলিকি থাকক, এইটোকে কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।